নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোক সকলোকে অসমীয়া হেল্থ টিপছলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'ম 8টা ফেয়াৰনেছ ক্ৰীমৰ বিষয়ে আৰু লগতে ক'ম ইয়াৰ ব্যৱহাৰৰ নিয়মাৱলীসমূহ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টোত লাইক আৰু চেনেলটোত ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল, আমিবোৰে ফেয়াৰনেছ ক্ৰীম ব্যৱহাৰ কিয় কৰোঁ? ইয়াৰ উত্তৰটো হৈছে যে আমি আমাৰ ছালৰ ৰঙত সুখী নহয় আৰু আমি ভাবি লওঁ যে কেৱল বগা ৰঙৰ ছালহে সৌন্দৰ্যৰ একমাত্ৰ পৰিচয়। আৰু এইবোৰ কাৰণে আমি বজাৰত উপলব্ধ আৰু চিকিৎসকৰ কোনো পৰামৰ্শ নোলোৱাকৈ আমি ক্ৰীমসমূহ ব্যৱহাৰ কৰোঁ। আৰু এই ক্ৰীমবোৰত ষ্টেৰইডছ, হাইড্ৰকুইনন আৰু ৰেটিনো এ আদিৰ কেমিকেলসমূহ থাকে, যি আমাৰ শৰীৰত ক্ষতি কৰে, যেনে হৰমনৰ ভাৰসাম্যহীনতা কৰে আৰু গৰ্ভৱতী মহিলাই ব্যৱহাৰ কৰিলে নৱজাতক শিশুৰ জন্মগত বিকাৰো সৃষ্টি কৰে। গতিকে যদি আপুনি আপোনাৰ ছালখন পৰিষ্কাৰ আৰু কোমল কৰিব বিচাৰিছে, তেতিয়াহ'লে মই আপোনাক ব্যৱহাৰ কৰিবলৈ কিছুমান সুৰক্ষিত ক্ৰীমৰ বিষয়ে ক'ম, যি আপোনাক কোনো ক্ষতি নকৰাকৈ আপোনাৰ ছাল পৰিষ্কাৰ আৰু কোমল কৰিব। এই ক্ৰীমবোৰত কোজিক এচিড, এজেলিক এচিড, ভিটামিন চি, অৰবুটিন, লিকৰাইচ আৰু নিকোটিনিক এচিডৰ পৰিমাণসমূহ থাকে। বন্ধুসকল, এই ক্ৰীমবোৰ যিকোনো ভাল কেমিষ্ট দোকানত সহজতে পোৱা যায়। যদি আপুনি অনলাইনত পাৰ্চেছ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি ডেছক্ৰিপশ্যনত গৈ লিংকসমূহৰ জৰিয়তে অনলাইনত ক্ৰীমকেইটা পাৰ্চেছ কৰিব পাৰিব। মই এই আটাইকেইটা ক্ৰীমৰ লিংকসমূহ তলৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। বন্ধুসকল, 1 নম্বৰতে ফেয়াৰনেছ ক্ৰীমবিধৰ নামটো হৈছে ক্লিয়াৰ্ছ ক্ৰীম। এই ক্ৰীমবিধ নাইট ক্ৰীম হিচাপে ব্যৱহাৰ কৰা ক্ৰীম। ইয়াক এপ্লাই কৰাৰ আগতে ড্ৰাই স্কিনৰ লোকসকলে কম পৰিমাণৰ নাৰিকল তেল সানি ল'ব আৰু অইলি স্কিনৰ লোকসকলে ব্যৱহাৰ কৰাৰ আগতে ফেচ ৱাছ বা চাবোনেৰে মুখখন ধুই ল'ব আৰু নৰ্মেল স্কিনৰ লোকসকলে নৰ্মেল ৱাটাৰেৰে মুখখন ধুই ক্ৰীমবিধক ৰাতি এপ্লাই কৰিব। মনত ৰাখিব, দিনৰ সময়ত এই ক্ৰীমবিধ ব্যৱহাৰ নকৰিব আৰু দিনত ব্যৱহাৰ কৰিলেও ছানলাইটৰ তাপ পৰিবলৈ নিদিব। এই ক্ৰীমবিধত কোজিক এচিড 75% আৰু ভিটামিন চিৰ মাত্ৰা 2.5% আছে। ভিটামিন চিয়ে ছালক পুষ্টি প্ৰদান কৰাত সহায় কৰে। ই এণ্টি এজিং এজেণ্ট হিচাপে কাম কৰে আৰু কোলাজেন উৎপাদনৰ সহায় কৰে। ভিটামিন চিৰ এণ্টিঅক্সিডেণ্ট গুণাগুণ আৰু কোলাজেন সংশ্লেষণত ইয়াৰ ভূমিকাই ছালৰ স্বাস্থ্যৰ বাবে ভিটামিন চি এক গুৰুত্বপূৰ্ণ অণু কৰি তোলে। ভিটামিন চিৰ স্থানীয় প্ৰয়োগে কোলাজেন গঠন তৈয়াৰ কৰে আৰু মুক্ত ৰেডিকেলৰ প্ৰভাৱ হ্ৰাস কৰে, লগতে ছালখন কোমল কৰি ৰখাত সহায় কৰে। কোজিক প্ৰাকৃতিক এচিডে আপোনাৰ ছালখন পাতল কৰাত সহায় কৰে। ই ছালৰ গভীৰ স্তৰত মেলানিনৰ উৎপাদন হ্ৰাস কৰে আৰু ছালৰ ৰং বিচ্ছিদৰ সৈতে যুঁজ দিয়ে। কোজিক এচিডত এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগালৰ গুণাগুণ আছে, সেয়ে ইয়াক মেলাস্মাৰ দৰে ছালৰ ৰোগৰ চিকিৎসাৰ বাবেও ব্যৱহাৰ কৰা হয়। বন্ধুসকল, 2 নম্বৰ ক্ৰীমবিধৰ নামটো হৈছে পজিভিট জেল ক্ৰীম। এই ক্ৰীমবিধত কোজিক এচিড, আৰবুটিন, মালবেৰী এক্সট্ৰেক্ট, ভিটামিন ই আদিৰ পৰিমাণসমূহ আছে। এই সকলোবোৰ উপাদানে মেলানিন ৰঞ্জক অৱৰোধ কৰিবলৈ আৰু ছালৰ ৰঙৰ প্ৰভাৱ নপৰিবলৈ সহায় কৰে। কোজিক এচিডে স্কিনৰ কাম অতি দ্ৰুত হাৰত আৰু কাৰ্যকৰী ফলাফল দিয়ে। আৰবুটিনে আপোনাৰ অসাধাৰণ দ্ৰুত আৰু সুৰক্ষিত ছাল বগা কৰা গুণাগুণ প্ৰদান কৰে। মালবেৰীয়ে ছালৰ আৰোগ্য কঢ়িয়াই আনে। ভিটামিন ইয়ে ছালক UV ক্ষতিৰ পৰা সুৰক্ষিত কৰে, লগতে ছালৰ গাঁথনি উন্নত কৰে আৰু মইশ্চাৰাইজেশ্যনত সহায় কৰে। বন্ধুসকল, 3 নম্বৰ ক্ৰীমবিধৰ নামটো হৈছে VC15 চিৰাম। এই ক্ৰীমবিধত ভিটামিন চিৰ পৰিমাণ অধিক পৰিমাণে আছে, যি আপোনাৰ পুৰণি ছালৰ দাঁত দাগ আঁতৰ কৰে আৰু নতুন কোষৰ উৎপাদনত সহায় কৰে। বন্ধুসকল, 4 নম্বৰ ক্ৰীমবিধৰ নামটো হৈছে প্ৰ'ৰেক ক্ৰীম। এই ক্ৰীমবিধত কোজিক এচিড, এলোভেৰা, আঙুৰৰ বীজৰ নিষ্কাশন, ভিটামিন এ, ভিটামিন চি আৰু ভিটামিন ই আৰু কোজিক এচিডৰ পৰিমাণসমূহ আছে। এই ক্ৰীমবিধে ছালৰ গভীৰ স্তৰত মেলানিন উৎপাদন হ্ৰাস কৰে আৰু ছালৰ ৰং বিচ্ছিদ প্ৰতিহত কৰাত সহায় কৰে। এলোভেৰাত ছালৰ আৰামদায়ক আৰু মইশ্চাৰাইজিঙৰ গুণাগুণসমূহ আছে, লগতে এণ্টিবেক্টেৰিয়া আৰু ক্ষতি নিৰাময়ৰ গুণাগুণ আছে। আঙুৰৰ বীজৰ নিষ্কাশনত পলিফেনল থাকে, যি কোষীয় স্তৰত অক্সিডেটিভ চাপ হ্ৰাস কৰিবলৈ এণ্টিঅক্সিডেণ্টৰ সমৰ্থন প্ৰদান কৰে। লগতে এই ক্ৰীমবিধে কোলাজেন মেট্ৰিক্স শক্তিশালী কৰে। ভিটামিন এ ক্ষতিগ্ৰস্ত ছাল মেৰামতি কৰে। ভিটামিন চিয়ে ছালক পুষ্টি প্ৰদান কৰে আৰু এণ্টি এজিং এজেণ্ট হিচাপে কাম কৰে। ভিটামিন ইয়ে ছালখন মইশ্চাৰাইজ কৰি ৰাখে আৰু আৰোগ্য কৰাত সহায় কৰে। বন্ধুসকল, 5 নম্বৰ ক্ৰীমবিধৰ নামটো হৈছে এজিডাৰ্ম ক্ৰীম। মনত ৰাখিব, যদি আপুনি গৰ্ভৱতী বা
স্তনপান কৰাই আছে বা গৰ্ভৱতী হোৱাৰ পৰিকল্পনা কৰি আছে তেতিয়াহ'লে আপুনি এই ঔষধ ব্যৱহাৰ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত। বন্ধুসকল 6 নম্বৰ ক্ৰীমবিধৰ নামটো হৈছে কজিগ্লো ফ্ৰট ক্ৰীম। এই ক্ৰীমত এলাইনটাইন, এক্সব্ৰিক এচিড, হাইড্ৰকুইনোন, কোজিক এচিড, নিয়চিনামাইড, পাইন বাকলিৰ নিষ্কাশন, টেট্ৰাহাইড্ৰকাৰ্কিউমিনোইড আৰু টেট্ৰাহাইড্ৰপিপাইৰিন আদিৰ পৰিমাণসমূহ থাকে, যি তীব্ৰ ছালৰ হাইপাৰ পিগমেণ্টেশ্যনৰ বিৰুদ্ধে সহায় কৰে। বন্ধুসকল এই ক্ৰীমবিধত থকা কোজিক এচিডে ছালৰ গভীৰ স্তৰত মেলানিন উৎপাদন হ্ৰাস কৰে। পাইন বাকলিৰ নিষ্কাশনে ছালৰ কোষখোৱা হ্ৰাস কৰে আৰু ছালৰ মসৃণতা বৃদ্ধি কৰে। টেট্ৰাহাইড্ৰকাৰ্কিউমিনোইডে ছাল ম্লান হোৱাত সহায় কৰে। হাইড্ৰকুইনোনে মেলানিন উৎপাদন প্ৰতিহত কৰে আৰু ইয়াত শক্তিশালী এণ্টিঅক্সিডেণ্টৰ ক্ষমতা আছে। এলাইনটাইনে ছাল কোমল, মসৃণ আৰু স্বাস্থ্যৱান ৰাখে আৰু লগতে ছালক বিভিন্ন খজুৱতিৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে। আৰু লগতে নিয়চিনামাইডে ছালত বাৰ্ধক্যৰ আটাইতকৈ সচৰাচৰ লক্ষণবোৰৰ উপস্থিতি হ্ৰাস কৰে। বন্ধুসকল এই ক্ৰীমবিধ শুকান ছালৰ লোকসকলৰ বাবে বেষ্ট ক্ৰীম। বন্ধুসকল 7 নম্বৰ ক্ৰীমবিধৰ নামটো হৈছে ডেমিলেন ক্ৰীম। এই ক্ৰীমবিধত আলফা আৰ্বুটিন, কোজিক এচিড আৰু গ্লাইকৰিক এচিড আদিৰ মিশ্ৰণৰ পৰিমাণ আছে। আলফা আৰ্বুটিন আৰু কোজিক এচিডে হাইপাৰ পিগমেণ্টেশ্যন হ্ৰাস কৰাত সহায় কৰে, আনহাতে গ্লাইকৰিক এচিডে কোষবোৰ নৱীকৰণ কৰাত সহায় কৰে। লগতে এই ক্ৰীমবিধে আপোনাৰ সূৰ্যৰ তাপৰ ফলত হোৱা ছালৰ ক্ষতি চিকিৎসা কৰে। ই পিম্পলৰ ফলত মুখৰ দাগ আঁতৰ কৰাত সহায় কৰে আৰু ই ছালখন স্বাস্থ্যৱান আৰু উজ্জ্বল দেখাত সহায় কৰে। বন্ধুসকল এই ক্ৰীমবিধত 18 বছৰ তলৰ ব্যক্তিসকলে বা গৰ্ভৱতী মহিলা আৰু স্তনপান কৰাই থকা মহিলাসকলে ব্যৱহাৰ নকৰিব আৰু বাকী সকলো লোকে চিকিৎসকৰ পৰামৰ্শ লৈ ব্যৱহাৰ কৰিব। বন্ধুসকল 8 নম্বৰ ক্ৰীমবিধৰ নামটো হৈছে গ্লেমবাক জেল। এই ক্ৰীমবিধত কোজিক এচিড, ডিপালমাইটেড, আৰ্বুটিন আৰু এণ্টিঅক্সিডেণ্ট থাকে আৰু লগতে ভিটামিন ই, পাইন বাকলিৰ নিষ্কাশন, এলাইনটুইন আৰু নিয়চিনামাইড থাকে। কোজিক এচিডে আপোনাৰ ছাল পাতল কৰে। এলাইনটাইনে শুকান ছালৰ ওপৰত এটা স্তৰ গঠন কৰি ই ছালৰ পৃষ্ঠৰ পৰা পানী হেৰুওৱা প্ৰতিহত কৰে আৰু ইয়াৰ দ্বাৰা আৰ্দ্ৰতা পুনৰ উদ্ধাৰ কৰাত সহায় কৰে। নিয়চিনামাইডে ছালৰ দাগ আৰু সূক্ষ্ম ৰেখা যথেষ্ট হ্ৰাস কৰে। ভিটামিন ইয়ে ছালক ক্ষতিকাৰক প্ৰতিক্ৰিয়াৰ পৰা সুৰক্ষিত কৰে। পাইন বাকলিৰ নিষ্কাশন হৈছে এণ্টিঅক্সিডেণ্টৰ দৰে সক্ৰিয় যুগৰ এক সমৃদ্ধ উৎস। ই নলীবোৰৰ পৰা কোষ কলালৈ তেজৰ প্ৰবাহ বৃদ্ধি কৰাত সহায় কৰে আৰু কোষবোৰলৈ অক্সিজেন প্ৰদান বৃদ্ধি কৰে। বন্ধুসকল এই ক্ৰীমবিধ ব্যৱহাৰ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লৈ ব্যৱহাৰ কৰিব। বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। বন্ধুসকল আটাইকেইটা ক্ৰীমৰ লিংকসমূহ মই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। আপুনি ডেছক্ৰিপশ্যনত গৈ লিংকসমূহৰ জৰিয়তে ক্ৰীমকেইটা পাৰ্চেছ কৰিব পাৰিব। বন্ধুসকল আজিৰ ভিডিঅ'টোত ফেয়াৰনেছ ক্ৰীমৰ বিষয়ে ইমানেই আছিল। আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ ভাল লাগিছে। যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিবলৈ আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু লগতে ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পুনৰ এক নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।